खान घड़ी मारी अमावस्या के खान हुई, पूर्णिमा के खान हुई, सीखे देखा था और उन सबसे काशी के फूल के खान हुई सीखे देखवाए। काशी के फूल फूटाते माने करम आवा थे सब कोई नहीं हुआ माने सिकन तो दुकान सुकान नहीं रहे। सिकन क्या करा रहे वो है काशी कर झूठ के वो है गिलास टूपी बनाता है, वो है के ड्रेस बनाता है। आज भी देखवा आगे कर गुरु गुरु बगल ईमान टूपी बनाता है, गुरी चरा चरा कौन कड़ा चरा चरा कौन है काशी कर फूल के द्वारा से बेल कर फूल के द्वारा से टूपी बना हुआ है, काका बनाता है और उकरे द्वारा से आगे कर गरु चरा मन बांसुरी बजाता है लंबा लंबा तुरुरुरु है तंकी बाकी होना ना और से नहीं आगे कर हीरो मन गुरु बगल में रहा है। से हिसाब से आगे कर शास्त्रों में जबा होले कृष्ण 12टा के रूप में एकटा रूप में आदिवासी का रूप रहा है। देखबा कृष्ण का थोड़ा थोड़ा काला है माने बोला तो और उकार नाम रहे गुपी। गुपी माने ओकन हरो उरी गुपी आए एन हरो को काजी आको गुपी हरो माने गुरु चरे काड़ा चरे के कान गुपी हरो तो उमान बांसुरी बजात रहे शेर कौन आगे गारू चरे मान बांसुरी बजात रहे काड़ा चरे मान बांसुरी बजाए बजा के ना भाई भाई और मन का करत रहे छुकरी मन के डेटिंग करत रहे बांसुरी बजा के न दुल यार छुकरी ता गम पाई ओ बांसुरी के सुनता तो मोरता लगे एखाने मोबाइल में सेखाने ओहर रफ्तार से बोल भाई अबे रे भेट कर एकला करा में मुलाकात होबो सुनने में बेया लगे लेकिन इतना तो होता है नहीं और शादी तो होके लगी नहीं बोला तो फिर कोई सोचा है गड़बड़ा जाता है लाजो लगाता है अरे की करला जरे शादी तो होके लगे होय ना भाई बोला तो लाइन में एक दिन शादी होबे ना बाकी एक दिन शादी होबे लेकिन शादी तो हुई एक दिन होय ना बोला तो भाग से शादी होय तो भाग लगे ना भाई भूगा कुन चापा चाटी हुई कुन शादी होय तो भाग लगे बताओ तो कौन सा भाग लगे भाग से शादी होय तो भाग लगे ना पकड़ा में होय के चाहे कि नहीं सहायक लगी कि नहीं बोला तो যদি কানি ছুকরি কে লাগবে হলে গড়বড় আর এটো অদূর ভবিষ্যতৰ এই পূজা এনেকৈ উদযাপন কৰি যাই থাকিব। 108টা জাতিৰ মাজত এটা ডাঙৰ মহোৎসৱ। এই উৎসৱটো আমাৰ অসমৰ উৎসৱ হয়, লগতে আমাৰ বিদ্যালয়ৰ উৎসৱ হৈ আছে এতিয়া বৰ্তমান গোটেই ভাৰতবৰ্ষৰ উৎসৱ। মই ভাবোঁ উদ্যোক্তাসকলে যি উদ্দেশ্য লক্ষ্য লৈ পেলাই এই পূজাখন উদযাপন কৰি আছে নিশ্চয়কৈ এদিন সফল হ'ব আশা কৰিছোঁ। বিশ্বৰ দৰবাৰত নিজৰ জাতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি উদ্দেশ্য লক্ষ্য লৈ উদযাপন কৰা হয়, লগতে পৰম ৰাজাক দহাই লৈ পৰম মহোৎসৱ আৰু পূজা মানে পাতা হৈছে, নিশ্চয়কৈ এই জাতিক অদূৰ ভৱিষ্যত আশীৰ্বাদৰ লগতো বিশ্বৰ দৰবাৰত মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিশ্চয়কৈ আশীৰ্বাদ দিব আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ। মই দীঘলীয়া কৰিব বিচৰা নাই। যিখিনি উদ্যোক্তাসকলে দায়িত্ব লৈছে আজি আগত এই কৰম মহোৎসৱে কৰম পূজাই ঠায়ে ঠায়ে হৈছে, সৰু সৰু ঠাইত হৈছে। আমাৰ এই ছাত্ৰ সন্থা ডিমাকুছী আঞ্চলিক উদ্যোগত আৰু ডিমাকুছী চাহ বাগিচা SMS বৰঙাজুলি চাহ বাগিচা SMS বাদলাপাৰা চাহ বাগিচা SMS আৰু আমাৰ 1 নম্বৰ সোণাজুলি স্থানীয় ৰাজ্যৰ সহযোগত আমি 10ম বাৰ্ষিক কৰম উদযাপন কৰিলোঁ। আজি দিনজোৰা কাৰ্যসূচী আমাৰ আছিলে আমাৰ পতাকা উত্তোলন, লগতে আমাৰ আছিলে খেল ধূলা, লগতে তীৰ আমাৰ জাতীয় যোনটো আমাৰ যোনটো সামগ্ৰী সঁজুলি এইটো দি আমি কিবা প্ৰশিক্ষণ দিলোঁ। লগতে আমাৰ এতিয়া আমাৰ যোনটো কৰমৰ প্ৰতিযোগিতা চলি আছে আৰু লগতে আমাৰ মুকলি সভা চলি আছে। আমাৰ ইয়াতে উপস্থিত আছিলে কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাথ ডাঙৰীয়া, লগতে উপসভাপতি ৰেজানহৰ ডাঙৰীয়া, ৰাজু তিৰ্কী ডাঙৰীয়া, আমাৰ আৰু প্ৰচাৰ সম্পাদক ৰবাজাম ভাস্কৰ ডাঙৰীয়া, সংশ্লিষ্ট সম্পাদক যোনটো আমাৰ ইছাক লাকৰা ডাঙৰীয়া, লগতে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ ওদালগুৰি জিলা সমিতিৰ বাবুল পাইক ডাঙৰীয়া সভাপতি আৰু বাকী বিশেষ বিষয়ববীয়া আছিলে। আৰু আমাৰ ইয়াতে উপস্থিত আছিলে বিটিআৰ অধ্যক্ষ ৰাইবছা বড়ো, লগতে বহুত বিষয়ববীয়া উপস্থিত আছিলে। আমি বিশেষ
মানে ভাল পালোঁ আজিৰ কাৰ্যসূচীসমূহ যিমান আশা কৰিছিলোঁ তাতকৈও অলপ কম পালোঁ তথাপিও আমি সুখী আছোঁ আমি এতিয়াৰ পৰা মানে আমি গম পালোঁ যে বস্তুটো আমি ইয়াতকৈও কিন্তু আৰু ভালকৈ কৰিম বুলি এটা উৎসাহ এটা উদ্দীপনা এটা পালোঁ ধন্যবাদ আদিবাসী জাতীয় কৰম উৎসৱ বহুত ধুনীয়াকৈ হৈ গ'ল আৰু মানুহ বহুত বেছি আহিছিল মানে যেনেকৈ মানে আমি ভাবিছিলোঁ তেনেকুৱা নহ'ল মানে বহুত ভাল হৈছে আৰু যিমান আমি আলহী মাতিছিলোঁ প্ৰায় আমি লগ পালোঁ আৰু এই কৰম উৎসৱটিৰে সকলোৰে শান্তি প্ৰেম মৰম চেনেহ আৰু ৰাইজৰ কাৰণে স্থায়ী ডিমাকুচি এৰিয়াৰ কাৰণে বহুত বহুত ভাল কাম হ'ব বুলি মই আশা ৰাখিছোঁ বিশেষকৈ কাৰ্যসূচী আছিল আমাৰ প্ৰথম আছিল প্ৰত্যেক প্ৰাইমাৰী আৰু ডিমাকুচি চাহ বাগিচা SMS বাদলাপাৰা চাহ বাগিচা SMS আৰু বৰঙাজুলি চাহ বাগিচা SMS আৰু স্থায়ী ৰাইজৰ সহযোগত আমি কাৰাম উৎসৱটি পালন কৰিলোঁ আৰু আমাৰ এই কাৰামটো এইটো বিদায় কাৰাম আজি সন্ধিয়া সাংস্কৃতিক বহুত ভালকে প্ৰগ্ৰাম হ'ব আমাৰ ছিংগাৰ আপাৰ অসমৰ পৰা আহিছে আৰু লোকেলো আছে আমি মানে ভাবিছোঁ এইবাৰ ডিমাকুচি আঞ্চলিক আণ্ডাৰত এৰিয়াৰ ভিতৰত মানে উঠি অহা ল'ৰা ছোৱালীবিলাকে মানে ছিংগাৰ মানে গায়ক গায়িকা হ'ব খুজি আছে ইহঁতো অলপ চান্সটো মানে সুবিধা যাতে পায় বুলি আমি ব্যৱস্থাটো কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ আদিবাসী ছাত্ৰ সন্থাৰ সৌজন্যত কৰম উৎসৱ পালন কৰা হৈছে আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গতৰে এই চনাজুলিত আৰু ইয়াত উপস্থিত হৈ মই বহুত আনন্দিত হৈছোঁ আদিবাসী ভাইসকলে নিজৰ পৰম্পৰা নিজৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমাৰ ইংৰাজী মাহ হিচাপে ধৰিলে ছেপ্টেম্বৰ আৰু অক্টোবৰ এই 2 মাহত কৰম উৎসৱ পালন কৰে আমাৰ এই ডিমাকুচি অঞ্চলত বহুত জায়গাত তেওঁলোকে কৰম উৎসৱ পালন কৰিছে আৰু ইয়াৰ যোগেদি তেওঁলোকে নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ পৰম্পৰাগত এইটো জীয়াই ৰাখি আহিছে আমি শুভেচ্ছা যাচিছোঁ আজি আহি যথেষ্ট আনন্দিত হৈছোঁ আদিবাসীসকলৰ ভিতৰত বহুত চাপকাজ আছে এই চাপকাজবিলাকে নিজৰ নিজৰ সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিছে আৰু আমি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ